হাই লোন কমিটি ইউটিউব চেনেলকে পুনৰ নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ। আজি আকৌ ভিডিঅ' এটা লৈ আহিলোঁ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সকলোৰে মোৰ এটা ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ ভিডিঅ'টো আজি যদি লাইক কৰা নাই লাইক কৰক, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব। ছাবস্ক্ৰাইব কৰাৰ লগে লগে বেল আইকন প্ৰেছ কৰিব একদম নাপাহৰিব। যদি মই ভিডিঅ'টো দিয়াৰ লগে লগে প্ৰথমে আপোনালোকে ভিডিঅ'টো চাবলৈ পায়, মোৰ ভিডিঅ'টো প্ৰথমে পায় আপোনালোকে সকলোকে ভিডিঅ', সেইকাৰণে বেল আইকন প্ৰেছ কৰিব একদম নাপাহৰিব। আৰু প্লিজ আপোনালোকে ছাবস্ক্ৰাইব দিব, আৰু শেষত যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিব একদম নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিতে নাপাহৰিব। প্লিজ আমি সকলোৱে এবাৰ মোৰ ভিডিঅ' যদি চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'টো মই আজি আকৌ লৈ আহিলোঁ DID লিটিল মাষ্টাৰ ছিজন 3 চলি আছে, সেইটোৰ ওপৰতে লৈ আহিলোঁ। যেতিয়া আমাৰ অসমৰ তিনিজনী আছিলে, আপুন পেগু, নৱজিত নাৰ্জাৰী আৰু আধ্যাশ্ৰী উপাধ্যায়, সেই তিনিওজনে আমাৰ সকলোৰ পৰা ভোটিং পাই কিনে এতিয়া তেওঁলোকে টপ 5ত আছে। এতিয়া টপ 5ত চিলেক্ট হৈ গ'ল, টপ 7ৰ পৰা টপ 5লৈ, আৰু সেই তিনিজনীৰ লগতে আৰু বাহিৰৰ দুজনী আছে, সেইয়া টপ 5ত চিলেক্ট গ'ল। আজি ভিডিঅ'টো কিয় কাৰণে বনাইছে, আজি ভিডিঅ'টো বনোৱাটো কাৰণ হৈছে, আজি যেতিয়া আগত আমি যেনেকৈ ভোট দিছিলোঁ তেনেকৈ আকৌ আমি ভোট দিব লাগিব। এইটো যেতিয়া ফাইনেল চিলেক্ট হ'ব, সেই ফাইনেল ৰাউণ্ডৰ কাৰণে তেওঁলোকে ভোটিং ছিষ্টেমে থাকিব, সেইকাৰণে আমি আকৌ ভোট দিব লাগিব আকৌ লিখিয়াই। এতিয়া আমি ভোটিংটো অকণমান আগত আমি শনিবাৰ, দেওবাৰ, সোমবাৰ দিছিলোঁ, কিন্তু এতিয়া অকণমান বেলেগ হৈছে। এতিয়াতো আমি দেওবাৰ আমি 4 দিন দিব লাগিব, দেও, সোম, মঙল, বুধ, বৃহস্পতি, মানে কাইলৈৰ পৰা। যিহেতু আজি শনিবাৰ, সেইকাৰণে কাইলৈৰ পৰা দেওবাৰ মানে 19 তাৰিখ দেওবাৰ ৰাতি 9টা বজা, বৃহস্পতি ৰাতি 9টা বজালৈ আমি ভোটটো দিব লাগিব। আগত যেনেকৈ দিছিলোঁ ঠিক তেনেকৈ ভোট নাম্বাৰ একে নাম্বাৰ থাকিব, আগৰ নাম্বাৰটোৱে আগৰ নিচিনাই আগৰ নাম্বাৰটো মিছ কৰি দিব লাগে। আৰু আমি G5টো যিহেতু দিব পাৰোঁ, সেইকাৰণে যদি মানে দুজনকৈ যদি দিব ইচ্ছা থাকে, যদি পাৰে মানে ইচ্ছা থাকে যদি পাৰে, কিন্তু G5 এপছটো ডাউনলোড কৰি কিনে তাৰ পৰা দিব পাৰে। সেই একে প্ৰচেছ থাকিব দিয়াটো, কিন্তু অকণমান ডেট আৰু বাৰটো ডেটো মানে অকণমান বেলেগ হৈছে। দেও, সোম, মঙল, বুধ, বৃহস্পতিবাৰ 19 তাৰিখ ৰাতি 9টা বজাৰ পৰা 23 তাৰিখ ৰাতিপুৱা ৰাতিৰ 9টা বজালৈকে আমি ভোটিংটো দিব পাৰি। সেই সময়ত আমি ভোটিং দিব লাগিব, একেই চিষ্টেম এনেকৈ দিব লাগিব। সেইকাৰণে ফাইনেল ৰাউণ্ডত ধুনীয়া হাইষ্ট ভোট পাব তেওঁলোকে, এতিয়া ফাইনেলত চিলেক্ট কৰা হ'ব। সেইকাৰণে অকণমান সকলো ৰাইজে য'তে নাথাকক, যিয়ে নকৰক, অকণমান আকৌ আগলৈকে কাইলৈৰ পৰা বৃহস্পতিবাৰলৈ অকণমান টাইম ওলাই কিনি আকৌ আমি ভোট দিবলৈ আমি সাজু হ'ব লাগে, ভোট দিব লাগে। সেইকাৰণে সকলোৱে ৰেডি আছেনে? সকলোৱে ৰেডি হওক ভোট দিবলৈ কাইলৈৰ পৰা ৰাতি 9টা বজাৰ পৰা। সেইটো আছিলে আজি ভিডিঅ'টো চাই কিনে যদি আপোনালোক ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, আৰু বেল আইকন প্ৰেছ কৰিব একদমেই নাপাহৰিব। আজি ভিডিঅ'টো ইমান আছে, বাই বাই।